নমস্কাৰ কথাবৃক্ষৰ গ্ৰন্থপাঠলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি আমি পাঠ কৰিম বিনয়মোহন শইকীয়াৰ দ্বাৰা অনুদিত বিজ্ঞান বিজ্ঞানী বিজ্ঞানৰ অন্বেষণ আৰু প্ৰণোদন শীৰ্ষক গ্ৰন্থখনৰ কিছু অংশ। আমাৰ ইমান বেছি কথা শিকিব পৰা সামৰ্থ্যই আমাক এটা অতি কষ্টদায়ক বেমাৰৰো স্বীকাৰ কৰি তোলে। সেয়া হৈছে আমাৰ আমনি লগা অৱস্থা, যাক ইংৰাজীত বৰডম বুলি কোৱা হয়। মানুহ এজনে যেতিয়া বাচি থকাৰ বাবে প্ৰয়োজনীয় কামখিনিৰ বাহিৰে মগজুটোক কৰ্মক্ষম কৰি ৰখাৰ বেলেগ সুবিধা নাথাকে, সেই অৱস্থাত তেওঁ বিভিন্ন নিবিচৰা বিধৰ অভিজ্ঞতাৰ সন্মুখীন হ'বলগীয়া হয়। কেতিয়াবা সেয়া সংকটজনক মানসিক ৰোগৰ কাৰণো হ'বগৈ পাৰে। কথাটো হৈছে যে সুস্থ মানুহ এজনৰ সাধাৰণতে এটা অতি প্ৰখৰ আৰু সীমাহীন কৌতূহল থাকে। যদি কোনোবাই ইয়াক নিজৰ উপকাৰত অহাকৈ কামত লগাব নোৱাৰে, তেওঁলোকে ইয়াক অন্য ধৰণে সন্তুষ্ট কৰি ৰাখিবলগীয়া হয় আৰু ইয়াৰ ফলত কিছুমান বিষম অৱস্থাৰো সৃষ্টি হ'বগৈ পাৰে। এই বাধা দি ৰাখিব নোৱাৰা কৌতূহলৰ শক্তিক কিছুমান সাধুকথাতো বৰ্ণনা কৰা হৈছে। অৱশ্যে কিছু ক্ষেত্ৰত ইয়াৰ ফল হিতে বিপৰীত হোৱা যেনো দেখুওৱা হয়। পেণ্ডোৰাৰ বাকচ শীৰ্ষক গ্ৰীষ্মেশৰ এটা সাধু আছে। পেণ্ডোৰা হৈছে প্ৰথমগৰাকী মানৱী। তেওঁক এটা বাকচ দি সেইটো খুলিবলৈ বাৰণ কৰা হৈছিল। কৌতূহলৰ বশৱৰ্তী হৈ অতি সোনকালেই পেণ্ডোৰাই বাকচটো খুলিলে আৰু দেখিলে যে সেইটো বেমাৰ আজাৰ, দুৰ্ভিক্ষ, ঘৃণা আদি সকলো ধৰণৰ অপশক্তিৰে ভৰি আছে। বাকচটো খোলাৰ লগে লগেই এই অপশক্তিবোৰ তাৰ পৰা ওলাই বাহিৰৰ জগতখনলৈ বিয়পি গ'ল আৰু ইয়াৰ পাছৰ পৰাই পৃথিৱীখন এই অপশক্তিবোৰৰ দ্বাৰা আক্ৰান্ত হৈ আছে। বাইবেলৰ আদাম আৰু ইভৰ কাহিনীটোত থকা সাপটোৰ কামটোৱেই মোৰ মতে পৃথিৱীৰ ভিতৰতে আটাইতকৈ সহজ কাম আছিল। কাৰণ কোনো বাহ্যিক কাৰক নাথাকিলেও কৌতূহলেই নিষিদ্ধ ফলটোৰ সোৱাদ ল'বলৈ ইভক বাধ্য কৰালেহেঁতেন। অৱশ্যে সাধুটোত থকা সাপটোক আমাৰ মনৰ মাজত থকা কৌতূহলক বুজাবলৈ লোৱা ৰূপক হিচাপেও ধৰিব পৰা যায়।